चिरांनि सिडलियाव मबाइल मेडिकेल इउनिट बेखेवदों। रिजनाइनि दैदेननायाव मबाइल मेडिकेल इउनिटआ आराग्य बन्धु बिमुङै मोनसे हाबाफारि बेखेवो। गामियारि ओनसोलनि सावस्रि खोन्दोखौ गोथौथि होनायजों लोगोसे गामियारि ओनसोलनि सुबुङा गुदि सावस्रि सिबिथायखौ गोरलैयैनो मोननो हायो बेनि थाखाय बे राहाखौ आजावदों मबाइल मेडिकेल इउनिटआ। बे हाबाफारिनि दारैनो बिटिसिनि सिडली, बिजनी आरो कक्राझारनि खायसे ओनसोलनि सुबुंखौ मुलाम्फा खालामनायनि थांखि लानाय जादों। बे हाबाफारियावनो बिटिसिनि सावस्रि बिफाननि मावफुं सोद्रोमा देरहासार बसुमतारिया बाहागो लानानै रिजनाइनि मबाइल मेडिकेल इउनिटनि आराग्य बन्धुनि सावस्रि सिबिथाय गारिनि सिबिथायखौ बेखेवनानै होयो। জনস্বাস্থ্য সেৱাত আজি আৰু এক খোজ আগবাঢ়িব পাৰিছো। আমাৰ হন্স ফাউণ্ডেশ্যন আৰু ৰেজনিয়া যিটো কোম্পানী লিমিটেড তেখেতসকলে আজি এখন এম্বুলেন্স মোবাইল মেডিকেল ইউনিট য'ত আমাৰ টেষ্ট কৰিবৰ কাৰণে বহুতো আমাৰ লেব আছে। ইয়াতে এজন ডক্টৰ থাকিব, এজন লেব টেকনিচিয়ান থাকিব, এজন ফাৰ্মাচিষ্ট থাকিব আৰু এজন নাৰ্ছ থাকিব। তেখেতসকলে 5জনীয়া এটা টিম মুঠতে আজিৰ পৰা আমাৰ স্বাস্থ্য সেৱা পৰীক্ষা কৰাৰ কাৰণে প্ৰত্যেকটা গাঁৱত একদম ঘৰত গৈ পেলাই আমাৰ ৰোগীসকল বা প্ৰিলিমিনাৰী যিটো আমাৰ ডাউটফুল পেচেণ্ট আছে, এই ডাউটফুল পেচেণ্ট থকাবিলাকক আমি চেম্পল কালেকশ্যন কৰিম আৰু চেম্পল কালেকশ্যন কৰি পেলাই ইয়াতে লগে লগে টেষ্ট ৰিপৰ্টটো লৈ ল'ব। টেষ্ট পোৱাৰ লগে লগে তাক যেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে এইটো ট্ৰিটমেণ্টটো আমি আৰম্ভ কৰিম। তো এইটো আমাৰ আজি চিৰাং ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এই আমাৰ দুখন ডিষ্ট্ৰিক্টৰ কাৰণে তেখেতসকলে এইটো স্থিৰ কৰিছে। ইতিমধ্যে হন্স ফাউণ্ডেশ্যনে 4খন এম্বুলেন্স মোবাইল ইউনিট লৈ পেলাই কাম কৰি আছে।